নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাউল তিওৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু মাঘ বিহু মাঘ বিহুৰ উপলক্ষে তিলপিঠা কেইটামান বনাই থওঁ বুলি ভাবিলোঁ। তাৰ কাৰণে ভিডিঅ'টো আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ। মায়ে গোটেইখিনি বস্তু মোক যা যোগাৰ কৰি দিছে দেই। মই কিন্তু এইবাৰ প্ৰথম পিঠা বনাইছোঁ, তাকে ভাবিলোঁ কি ভিডিঅ' কৰি পেলাই আপোনালোককো দেখাওঁ। প্ৰথমে মই ধুনীয়াকৈ চাউলখিনি তিয়াই থৈ দিলোঁ। চাউলখিনি তিয়াই পেলাই এতিয়া মই কেৰাহী পাতি দিছোঁ। ইয়াতে তিলখিনি ভাজিম। এতিয়া মই গোটেইখিনি তিল দি দিম। কেৰাহী গৰম হোৱা দেখি পেলাই মই তিলখিনি দি দিছোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ ভাজি থাকিম। এয়া দেখিছেনে, তিলখিনি মই কেৰাহীত দি দিছোঁ। এতিয়া ইয়াত ধুনীয়াকৈ মই ভাজি থাকিম। বেছি ভাজিব নালাগে, বেছি ভাজিলে একদম দিয়ে যাবগৈ খাবলৈ বেয়া হ'ব। সেইটো কাৰণে অকণমান ভাজিছোঁ, যাতে ফটফটকৈ আওঁজ এটা আহিব। আৱাজটো অহাৰ লগালগ মই ধুনীয়াকৈ গেছটো অফ কৰি পেলাই এইখিনি কাঢ়ি দিম। চাওকচোন, কিন্তু এইখিনি লৰাই ভাজি থাকিব লাগিব দেই, নহ'লে দিয়ে যাবগৈ। বহুত সোনকালে ভাজা হৈ যায়। কেৰাহীখন যিহেতু গৰম উঠি আছিলে আৰু এতিয়া হৈ গ'ল মোৰ ভাজা হৈ যোৱা দেখি পেলাই এয়া কাপোৰ এখন লৈ পেলাই ধুনীয়াকৈ এইখিনি উঠাই লৈছোঁ। প্লেট এখনত মই গেছটো অফ কৰি পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ। তাৰপিছত মই এইখিনি এতিয়া ধুনীয়াকৈ উলিয়াই পেলাই ছাইড কৰি থ'ম। আপোনালোকে বনালে নাই তিলপিঠা কমেণ্ট কৰি পেলাই জনাবচোন। ভিডিঅ'টো মোৰ দিয়া দেৰিয়ে হ'ল দেই, মই এডিট কৰিব ৰখি গৈছিলোঁ, যিহেতু ঘৰখনত কিমান কাম থাকে তাৰপিছত এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সাৰ মেচিনত এইখিনি পিচি ল'ম। এইখিনি মায়ে যা যোগাৰ কৰি দিছে দেই মোক, যিহেতু মই বনাবও নাজানো। মায়ে ক'লে কি এবাৰ শিকি চাচোন, কিনো নোৱাৰি, চব বনাব শিকিলেহে পাৰিবি বুলি। সেনেকৈ শিকি চাবৰ কাৰণে মায়ে যা যোগাৰ কৰি দিছে গোটেইখিনি। এইখিনি মই আকৌ মিক্সাৰত ধুনীয়াকৈ পিচি ল'লোঁ। পিচি লোৱাৰ পিছত আকৌ এই পাউডাৰ নিচিনা হৈছে দেই। তাৰপিছত এতিয়া আকৌ মিঠৈখিনি মায়ে ধুনীয়াকৈ কাটি দিছে। চাওকচোন, মিঠৈখিনি এতিয়া সৰু সৰুকৈ কাটি দিব। চাওক, মাকো অলপমান দেখাই দিছোঁ ৰ'ব ভিডিঅ'টোৰ মাজতে, যা যোগাৰ মায়ে কৰি দিছে যে মাকো দেখাই দিছোঁ। সেইটো কাৰণে মিঠৈখিনি ধুনীয়াকৈ কাটি দিছে। তাৰপিছত আকৌ তিলখিনিটো ভাজি পেলাই ধুনীয়াকৈ গুড়া কৰি থ'লোৱেই এতিয়া এই দুইখিনি মিক্স কৰিব লাগিব। মিক্স কৰি পেলাই ধুনীয়াকৈ মঠিব লাগিব। আহকচোন চাওঁ নহ'লে ভিডিঅ'টোত কেনেকৈনো বনাইছোঁ। চাওকচোন, এয়া ধুনীয়াকৈ তিলৰ গুড়াখিনিৰ লগত এয়া মিঠৈ গুড়াখিনি ধুনীয়াকৈ একদম ভাঙি পেলাই এতিয়া মিক্স কৰি ল'ম। চাওক, দুইখিনি এতিয়া লগ কৰি দিছোঁ। লগ কৰি পেলাই এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। ধুনীয়াকৈ মিল খাব লাগিব, তেতিয়াহে পিঠাটো ভাল হয় দেই। প্ৰথমতে মই পিঠা বনাওঁতে 2-3টামান ভাঙিলেই, বনাব জনা নাছিলোঁ যে। তাৰপিছত মায়ে শিকাই দিলে এনেকৈ তেনেকৈ বনাবি বুলি। তাৰপিছতহে মোৰ পিঠাকেইটা ফুটি উঠিছে। চাওকচোন, ধুনীয়াকৈ আকৌ মই মঠিছোঁ। দেখিছেনে, ধুনীয়াকৈ মিক্স হ'লেই আৰু মিঠৈ আঠাটো ধুনীয়াকৈ লাগি গৈছে তিলত। দেখিছেনে, লাৰু নিচিনা হৈ গৈছেগৈ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি পেলাই এইখিনি অকণমান টাইম ছাইড কৰি থৈ দিম। এতিয়া আহকচোন, টাৱাখন পাতি দিওঁ। এইখন দেখিছেনে, এইখনো আকৌ বেলেগ ষ্টাইলৰ, একদম গোটেই ধৰিব পৰা হৈ আছে, মাটিৰৰে হয়। তাৰপিছত এইখিনি পিঠাগুড়িখিনি মায়ে খুন্দি পেলাই আনি থৈ দিছিলে, ধুনীয়াকৈ চালি কৰি থৈ দিছে দেই। তাৰপিছত এতিয়া এইখিনি বনাওঁ আহক। এতিয়া টাৱাখন ধুনীয়াকৈ গেছত পাতি দিছোঁ। টাৱাখন গৰম হ'ব দিছোঁ। টাৱাখন চাওকচোন, পিছ চাইডটো গেছত বনাবৰ কাৰণে কি ধুনীয়া সুবিধা হৈ আছে চাওকচোন, ধুনীয়াকৈ ধৰি পেলাই বনাব পাৰি দেই। এখন এতিয়া ধুনীয়াকৈ পাতি দিছোঁ, এখন গৰম হ'বলৈ দিছোঁ। প্ৰথমতে 2টামান পিঠা বনাওঁতে মোৰ ভাঙিছিলে। এতিয়া চাওকচোন, আকৌ এটা বনাব ওলাইছোঁ। এইকেইটা পিঠা কিন্তু মোৰ বেয়া হোৱা নাই দেই। এই কাষত থকা পিঠাকেইটা ময়ে বনাইছোঁ। নাজানো যদিও তেওঁ ভাঙা নাই আৰু এইকেইটা খাব যোগ্য হৈছে আৰু তেওঁ ভালকৈ বনাব পৰা নাই। চাওকচোন, কি ধুনীয়াকৈ এতিয়া মই তিলখিনি দি দিছোঁ। দেখিছেনে, তিলখিনি দি পেলাই এতিয়া মই পিঠাটো ধুনীয়াকৈ বনাম। আপোনালোকে বনাই খালে নাই কমেণ্ট এটা কৰি জনাব দেই। মোৰ ভিডিঅ'টো দিয়া কিন্তু বহুতেই দেৰি হৈ গ'লগৈ, বিহুৱে গ'লগৈ। এডিট কৰা এলাহতে এলাহ নহয়, সময় পোৱা নাছিলোঁ এডিট কৰিবলৈ। সেইটো কাৰণে ভাবিলোঁ কি আজি যি কি নহওক ভিডিঅ'টো এডিট কৰি দিবই লাগিব। এয়া মই ধুনীয়াকৈ ইয়াত দেখিছেনে বনাইছোঁ। বনাই কৰি পেলাই ছাইড কৰি থৈ দিছোঁ। প্ৰায় আধা পিঠা ময়ে বনালোঁ আৰু আধা পিঠা মায়ে বনালে। প্ৰথমতে মই ভাঙা কাৰণে মাক বনাব দিছিলোঁ। তাৰপিছত নাই, শিকি চাওঁ বুলি আকৌ ময়ো বনালোঁ 2টামান। চাওকচোন, এইখিনি এতিয়া আৰু অলপ অলপকৈ লৈ পেলাই গুড়াখিনি অলপ অলপকৈ লৈ পেলাই পিঠাগুড়িৰ সৈতে দি লৈছিলোঁ। কি হৈছিল জানেনে, পিঠাগুড়িখিনি ফৰফৰীয়া হোৱাৰ কাৰণে একদম গোটেই হেৰি হৈ গৈছিলেগৈ, পিঠাটো ভাঙি গৈছিলে। পিছত আকৌ মায়ে পানী দি পেলাই ধুনীয়াকৈ মঠি আকৌ চালি দিওঁতেহে তেতিয়াহে পিঠাটো হৈছে। দেখিছেনে, ছাইডত পিঠা পৰি আছে।
ভাঙিলোৱে মানে 4-5টামান পিঠা ভাঙিছোঁৱে বনাবই জনা নাছিলোঁ এই পিছত কিন্তু আহিলেগৈ বনাব পাৰিলোঁ পানী দি পেলাই মঠি লোৱা দেখি চাওক আকৌ ধুনীয়াকৈ এতিয়া হ'ব মিহি মিহিকৈ হৈছে দেখিছেনে পিঠাটো খাবলৈ ভালেই লাগিছিলে বাৰু আৰু কিবা কিবি পিঠা চিঠা বনালে আপোনালোকক ৰেচিপিবিলাক দিম দিয়ক ভিডিঅ'বিলাক চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো তেতিয়াহে পাই থাকিব ন পিঠাখিনি চাওকচোন গোটেইখিনি পিঠা চাইজটোত নাযাব দেই চাইজটো যেনেকুৱাই নহওক আৰু বনাইছোঁ আৰু যেনে তেনে কৰি পেলাই পিঠাখিনি বনাই পেলাই এতিয়া ধুনীয়াকৈ ছাইড কৰি থৈ দিলোঁ দেই আজিলৈ এৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত